আজি মই বজাৰলৈ যাব ওলাইছোঁ। কিছুমান বস্তু লাগে আৰু আমাৰ খুচিৰ কাৰণে অলপ বস্তু লাগে, খোৱা বস্তু। ভাবিছোঁ বামুণী মৈদাম ৰেল লাইনৰ কাষত যাম, তাত এখন বজাৰ বহে আৰু আহোঁতে বিশালৰ পৰা কিছুমান বস্তু আনিব আছে, তোৰ পৰা লৈ আহিম। আপোনালোকে চাই থাকিবচোন কি আনো। বেছি বস্তু নানো, দুটামান বস্তু আৰু আহি লওঁ। আমি এতিয়া বজাৰলৈ গৈ আছোঁ, বেছি দূৰ নহয়, পামেই এতিয়া। এই আমি বজাৰ কৰি আহিলোঁ ইয়াত ট্ৰেইন লাইনৰ কাষত। চাওকচোন আপোনালোকে সেইটো নালাগে, এইবিলাক মিছা মাছটো কেনেকৈ দিছে? এইটো 70 টকা আছে, এইটো 60 টকা আছে। লোকেল পইচা হে, লোকেল। কম কৰা অলপ, বেলেগ নলওঁ। কিমানকৈ ল'বা? 60 এই একেবাৰে ৰাখিবা, 50 কৰি ৰাখিবা। 70 টকা হয় না পাৰিবা দে, ইয়াতকৈ ডাঙৰটোৱে পায়, সেইকাৰণে কৈছোঁ। 70 টকাই দিছোঁ। এতিয়া বিশাললৈ গৈ আছোঁ। ৰাম ভাঙিব লৈছিলে এতিয়াই, ভাগ্যটো ভাল নাভাঙিলে। প্লাষ্টিকৰ 3টা শৰাই লৈ ল'লোঁ, কমতে পাইছিলোঁ। আৰু লগতে ইডলি বনোৱা এই সঁজুলিটো লৈ লৈছোঁ, ঘৰতে বনাই খাব পাৰিম। আৰু পূজাৰ এই থালিখন দেখিছে নহয়, সেইখন লৈ লৈছোঁ পূজাৰ কাৰণে। এই মাল লোৱা বাস্কেটটো লৈ লৈছোঁ, এই মালবোৰ ৰাখিবৰ কাৰণে সুবিধা হ'ব। এইটো সেই মেগী নাখায়, দেখাত লাগি গ'লে কি মেগী হ'ব? মেগী ভাল নাপাওঁ। এই লওঁ। কিমান দামটো? 24 টকা। এইফালে লোৱা যাব। মেগী নাখায়। এয়া মেগী লৈ ল'লোঁ। এয়া আমাৰ বজাৰ কৰা হৈ গ'ল, বেছি বস্তু বজাৰ কৰিব নাছিলে। বলক এতিয়া ঘৰলৈ যাওঁ। এতিয়া আৰু বেছি দূৰ নাই, ঘৰ পামগৈ। ঘৰৰ পৰা আকৌ মই দোকান খুলিব লাগিব, চাই থাকিব। এয়াই মই দোকানলৈ আহিলোঁ এতিয়া, দেখিলে আপোনালোকে।